চেনেল কি খবৰ সকলোকে শাৰদীয় দুৰ্গা পূজা আপোনালোকক সকলোকে শুভেচ্ছা থাকিল আৰু পূজাৰ দিনা আপোনালোকে কি কিনিলে কমেণ্ট এটা কৰি কৈ দিবচোন ময়ো জানিবলৈ পাম আৰু মই আজি কি কিনিম আপোনালোকক দেখুৱাম চলো ভাই ধামাকা হ'ব ভিডিঅ'টো যোৰহাটৰ পূজা দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক ওলাই লওঁ ফাৰ্ষ্ট ওলাই লোৱাৰ পিছত আপোনালোকক লগ পাম তো গাইছ এতিয়া ওলাই আহিছোঁ একদম পূজালৈ বুলি আৰু ইয়াৰ লগত বাও আহিছে কিবা এটা কৈ দে কি কম মই একদম আজি আপোনালোকৰ যোৰহাটৰ পূজা দেখুৱাম ধামাকা হ'ব এতিয়া গৈ থাকোঁ আৰু আমাৰ লগত যাব এইজন চাওক ওলাই দিয়া আকৌ ৰাহুল ভাই যাব আমাৰ লগত আৰু এতিয়া গৈ থাকোঁ ৰাহুল ভাই পূজা তুমি কিবা এটা কোৱা আকৌ পূজা বুলি তুমি খোৱাবা মই খাই জীৱন ভাই আহা এতিয়া অ'টতে যাব লাগিব ডাইৰেক্ট টাউনলৈ আৰু দাদাৰ লগত যাম এতিয়া উঠো বহো এইফালে বাহ আৰু চাওক ট্ৰেফিক জাম হৈ গৈছে পূৰা বহুত মানুহ আহিছে এইবাৰ পূজা চাবলৈ এতিয়া আহি পালোহি টাউনত এইফালে গৈ আছোঁ আমি খোজকাঢ়ি सुना सफर पर प्रेम नगर है मिल पाएंगे क्या हम तुमसे जो रात बीती सुबह तो आई ना আৰু এতিয়া এখন মণ্ডপ চাওক আপোনালোকক ধুনীয়াকৈ ওচৰত গৈ দেখুৱাই আছোঁ এনেকৈ চব মণ্ডপ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক গৈ থাকোঁ আগলৈ আৰু ইমান এতিয়া মানুহ হোৱা নাই অলপ দেৰিকৈ আৰু মানুহ হ'ব সুমন ভাই গৈ থাকোঁ এয়া বেলুন আৰু পুতলা চব পূজা বুলি ক'লে মেইন এয়াই ন কি লাগে লৈ লওক আৰু এতিয়া গৈ আছোঁ অলপ বজাৰ কৰিবলৈও আছে গতিকে বজাৰটো কৰিম কাপোৰ চাপোৰ কিনিম চাগে আৰু কিনিব লাগিব ভাল দেখিলে এতিয়া এই যাবা ইয়াত সোমাম বুলি আহিছিলোঁ ফাৰ্ষ্ট देना साथ ৰাইচ বডি বহাব লাগিব গাইছ এতিয়া ম'ম' খাম এই বাইক পাইছে দেই মোক তই খালি খতম আপোনালোকে ম'ম' খাই ভাল পায় নে কমেণ্ট কৰি জনাব আৰু কাৰোবাৰ দুখ লাগিছে যদিও গাইছ এতিয়া এখন ডাঙৰ মণ্ডপলৈ আহিছোঁ আৰু যোৰহাটৰ চাওক ডেক'ৰেশ্যনটো চাওক কি আল্টিমেট লাগিছে আৰু এইফালে চাওক চব দোকান পূজা বুলি ক'লে মেইন বন্দুক মেইন ন ইয়াত বন্দুকৰ দোকান আৰু বেলুনৰ দোকান চব আছে বেলুন এয়া বেলুন কেইটকা 10 টকা অ'কে গাইজ বস্তু এটা দেখিলোঁ ইয়াত এই মূৰত যে লগাই কিং দাদা এইটো কেইটকা কোনটো এইটো 80 টকা এইটো এতিয়াৰ সৰ্বজনীন দুৰ্গা পূজাৰ ফালৰ পৰা মহাশক্তিকে শুভেচ্ছা গ্ৰহণ কৰিব ৰাইজক বিশেষ অনুৰোধ আমাৰ মণ্ডপৰ ভিতৰতে সোমাই যোৱা ৰাস্তাত সেলফি তথা ফটো মাৰি পেলাই মণ্ডপৰ এতিয়া কিংডাল বাঘ লগাই দিছোঁ অনুগ্ৰহ কৰি মণ্ডপৰ ভিতৰত সোমাই যোৱা ৰাস্তা আছে মণ্ডপৰ অহা যোৱা ৰাস্তাটো বন্ধ কৰিব ভাল লাগিছে খালী হৈ আছে সঁচা ভাল লাগিছে আৰু এতিয়া গৈ থাকোঁ ইয়াত চাওক ডেক'ৰেশ্যনটো চাওক কি আল্টিমেট লাগিছে দেখি গাইছ এনেদৰে আপোনালোকক পূজা দেখুৱাই আছোঁ যোৰহাটৰ পূজা ইমান তাৰ আগবছৰ যিমান মানুহ আছিলে ইমান এইবাৰ হোৱা নাই আজি যিহেতু ইণ্ডিয়া খেল আছে ন সেইকাৰণে অলপ
মানুহ কমিছে তথাপিও অলপ হৈছে এয়া পৰিৱেশ গাইছ এখন চাওক 4 নম্বৰখন মণ্ডপ যোৰহাটৰ আৰু পুৰা পূজা গান লাগি আছে আৰু ইয়াত দুটাবাৰ মণ্ডপ চাওক গাইছ আমাৰ ইয়াত সৰু ছোৱালী চাওক পিষ্টল লৈছে মেগজিন পিষ্টল সৰুতে ময়ো লৈছিলোঁ পূৰা এইটো চাওক কিমান ডাঙৰ পূজা বুলি ক'লে মেইন এয়াই ন এইটো লয় এইটো মই সৰুতে লৈছিলোঁ গাইছ মোবাইলটো চাওঁ এক পাক এইটো কথা কৈ আছোঁ এইটো কথা বজা চাওঁ গাইছ এইটো লয় নে আপোনালোকে কমেণ্ট কৰি কওকচোন আমি চবেই লওঁ এইটো সৰুতে এতিয়া পাহৰি থাকিলোঁ গাইছ আপোনালোকক পূজা দেখুৱালোঁ কিন্তু পূজা অলপো ভাল নহয় সেইকাৰণে পেট পূজা কৰি ঘৰত যাওঁ গাইছ এতিয়া ডমিন'জ আহিছোঁ পূজা চাওঁ গাইছ আধা ঘণ্টা বহিলোঁ এতিয়ালৈকে অহাই নাই পেট পূৰা ভোক লাগি গৈছে লৈ আনিব যোৱা গাইছ আমাৰ অৰ্ডাৰ আহি গ'ল গাইছ আজি অকল খাই থাকোঁ আমি আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে আৰু गजब बेइज्जती है কি কৈছে আধা ঘণ্টাৰ পাছত এতিয়া খাওঁ দেখুৱাই দিছোঁ আপোনালোকক करना इनकार बार बार देना साथ अब तो अरे आस पास आ रही बारात करना इनकार बार बार देना গাইছ তেনেকৈ আছিলে আমাৰ যোৰহাটৰ পূজা অকণমান দেখুৱালোঁ কাইলৈও ভিডিঅ' বনাম কাইলৈতো অলপ ধামাকা হ'ব আজি অলপ মানুহবোৰ কম ন সেইকাৰণে এনেকৈ দেখুৱালোঁ চিম্পুলকৈ ত' কাইলৈ ভিডিঅ'টো লগ পাব আজিলৈ এৰিলোঁ বাই বাই